গৌৰৱৰ কথা যে আজি শৰণীয়া যি সাহিত্য সভা ইয়াৰ দ্বিতীয় পূৰ্ণাংগ ত্ৰিবাৰ্ষিক অধিৱেশন আমি ইয়াত অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। এটা ভাষা, এটা সাহিত্য সেয়া অকল এটা জাতিৰ কাৰণে নহয়, এয়া সকলো মানৱ জাতিৰ কাৰণে। ভৱিষ্যত প্ৰজন্মই এই ভাষা সাহিত্যৰ পৰাই আমি কোনো ইতিহাস নাজানো, আমাৰ সভ্যতা সংস্কৃতি যাৰ লৈ আমি গৌৰৱ কৰোঁ, এই গোটেইবোৰ কথা আমি ক'ৰ পৰা জানিবলৈ পাইছোঁ? সাহিত্যৰ পৰা। সাহিত্যৰ ভাষা নাথাকে, সাহিত্য হ'ল বিষয়বস্তুৰ ওপৰত। আমি মাত্ৰ চিনি নাপাওঁ, বুজি নাপাওঁ মানুহক। এই মৰাৰ পিছতহে আমি ভাবোঁ এই মানুহটো ভাল আছিলে, সি বহুত কথা জানিছিল, কিন্তু জীয়াই থকাৰ সময়ত আমি তাৰ পৰা কথা শুনিব নোখোজোঁ, জানিব নোখোজোঁ, আৰু সেই কথাবোৰ নাই, পিছত আমি বিচাৰিলেও নাপাওঁ। কিয় কৈছোঁ জানে? দাদাই মাত্ৰ বেয়া পাব নালাগে, বেছি দিন নাই বুলি কৈ আছোঁ মই। তাৰমানে আমি এইটোৱে ভুল কৰি থাকোঁ। হাকাচাম ডাঙৰীয়াৰ ওচৰত যেতিয়াই যাব প্ৰত্যেকটা কথা ৰেকৰ্ডিং কৰিব। আমাৰ যে আত্মীমণিৰ কথা যদি তাত নিলিখিলে হয়, আমি কোনেও নাজানিলে হয় এই অসমত কেতিয়া কোন আছিল, কি হৈছিল, আমাৰ সেই জগতখনৰ লগত কি সম্পৰ্ক ধ্বংস কৰিব খুজিছে, সেইবিলাকক বধ কৰিছে, ৰক্ষা কৰিছে। গতিকে সেয়া আমাৰ ঈশ্বৰ ভগৱান শ্ৰীকৃষ্ণক যে ভগৱান হিচাপে আমি উপলব্ধি কৰিছোঁ, এয়া হ'ল আমাৰ অসমৰ ইতিহাস নিলিখিলে, আমাৰ ঘটনাবোৰ নিলিখিলে। 1200 শতিকাত আহোমে আহিলে, আৰু আহোমে তেওঁলোকৰ গোটেই ঘটনাক্ৰমবিলাক তেওঁলোক লাগিব লিখাৰ অভ্যাস, পঢ়াৰ অভ্যাস, আৰু সেইবোৰ শুনি আমাক আনি দিব সাহিত্য সভাই। গতিকে স্বৰ্ণীয়া কছাৰী সাহিত্য সভা অকল স্বৰ্ণীয়া জাতিৰ নহয়, স্বৰ্ণীয়া জাতি ফুৰিবলগীয়া হৈছে। কেতিয়াৰ পৰা, ক'ৰ পৰা আৰম্ভণি, কিমান মুস্কিল যদি আগৰ পৰাই লিখি থাকিলে হয়, আজি সেয়াটো ইমান হাবাথুৰি খাব নালাগে। মানুহৰ লিখা থাকিব। স্বৰ্ণীয়া জাতিৰ এই বিষয়ৰ এইটো বিষয়ত যিবিলাকে জ্ঞান আছে, জানে, তেওঁলোকে কমচে কম এটা আৰ্টিকেল লিখিব জাতিৰ সংস্কৃতি, জাতিৰ কছাৰীৰ কথা, কছাৰীৰ যিবোৰ জাতি আছে এওঁলোকৰ কথাবিলাক ষ্টাডি কৰি কৰি, ৰিচাৰ্চ কৰি কৰি এতিয়ালৈকে বিচাৰি নাপায় যে গুৰিটো ক'ৰ পৰা আৰম্ভ হৈছে, ক'ৰ পৰা, ভাষা কেতিয়াৰ পৰা হ'ল, কালচাৰ কেতিয়াৰ পৰা হ'ল, ইতিহাসৰ কোনটোৰ লগত সম্পৰ্ক, চব গোটেই লিখা আছে। হ'ব পাৰে বড়োসকলৰ চাইনা তিব্বত অসমত মানুহ নাছিল। যদি মহাভাৰতৰ ঘটনাটো হয়, আজি কামাখ্যাই সাক্ষী আছে, তেজপুৰে সাক্ষী আছে, সেয়া যদি হয় হাজাৰ হাজাৰ বছৰৰ আগৰ পৰা ইয়াত মানুহ আছে। আজি যি ইয়াত মানুহ আছে, সমাজ আছে, সাহিত্যটো লাগে। ভাষাক লৈ আমাৰ মাজত হয় ভাষাই নাই, ভাষাই অসমীয়াৰ লগত চিমিলাৰ, কাৰোবাৰ লগত চিমিলাৰ। কেনেকৈ স্বৰ্ণীয়া জাতিৰ সাহিত্য হ'ব পাৰে? যিকোনো কথাটোৱে লিখিলে এই লিখিত কথাটোৱেই সাহিত্য, তাত কি কনফিউজন থাকিব লাগে? আৰু ভাষা, ভাষা এখন যিটো শব্দই, যিটোৰ দ্বাৰা মানুহে নিজৰ মনৰ ভাৱবোৰ কোৱা বুলিও ভাষা হয় না? ভাষা এখন। বড়োই কয় দুখো, বড়ো হ'ল হিন্দীত বা অসমীয়াত কল দুখ, এইটো অসমীয়া হ'ল। শব্দৰ কোনটো? উকাৰ এটাৰ গণ্ডগোল, কিন্তু ভাষা দুটা স্বীকৃতি পাইছে না নাই? খুমৰা বুলি ক'লে অসমীয়া, খুমৰা বুলি ক'লে বড়ো, বস্তুটো এটাই। তাৰ পৰাই তাত হৈছে, তাৰ পৰাই তাত হৈছে। হা, গামোচা কৈছে, বুঝলেন? অকণমান প্ৰনাউন্সিয়েশ্যনৰ কাৰণে দুটা ভাষাৰ স্বীকৃতি। ক'ত যাব, এইটো হ'ল অসমীয়া,
কোথায় যাবেন এই হল বাঙালি পার্থক্য কর অকণমান আকাৰী কারণ কিন্তু তাক যদি আমাৰ সেইটো অপপ্ৰংগ মানে কি কয় এইটো অপশব্দ কান্দিছে না ভোকত মানে মৰি ফালে কান্দিছে এইটো ছাগলীয়ে বুজি পায় নিজৰ মাজত আমি বুজি নোপোৱা কিটা ভাষা নহয় বুলি ক'লে কেনেকৈ হ'ব গতিকে স্বৰ্ণীয়াত ভাষা মই আগৰ পৰাই কৈছোঁ যিখিনি স্বৰ্ণীয়াত আমি ব্যৱহাৰ কৰোঁ এইটোৱে স্বৰ্ণীয়া ভাষা নাই মাত্ৰ কেইটামান বস্তু উৰ্দুত বেলেগকৈ আৰু হিন্দীত বেলেগকৈ বাকী গ্ৰামাৰ টাকাৰ সব একে একো পাৰ্থক্য নাই তো আমাৰ ব্যৱহাৰৰ ওপৰতহে নিৰ্ভৰ আজি মোৰ ভাল লাগিছে স্বৰ্ণীয়া জাতিয়ে ব্যৱহাৰ কৰা শব্দবিলাকৰ এটা শব্দ ভাণ্ডাৰ কিন্তু ব্যৱহাৰ কৰা নাই এতিয়া যেতিয়া 1952 চনত বড়ো সাহিত্য সভা গঠন কৰিছিলে আমাৰ জয়বাবু হাজে ডাঙৰীয়া ডিমাচা মানুহ আছিলে সতীশ বসুমতাৰী তেতিয়া সিদ্ধান্ত কি আছিলে আমাৰ লেটেং পেটেং সবতে যিটো ডাইলেক্ট হিচাপে তেতিয়াৰ পৰা কাম কৰি কৰি ডিমাচাৰ শব্দ ত্ৰিপুৰীৰ শব্দ ৰাভাৰ শব্দ বিভিন্ন দেউৰী সোণোৱাল যাৰ যি ব্যৱহাৰ কৰে এই শব্দবিলাকক লৈ সময় আহিব আৰু যিবিলাকত মাধ্যম নচলিল এইখিনি জাগা আইচলেট হৈ থাকিলে এতিয়া দৰঙক আমি কৈছিলোঁ চাঞ্জাৰী গোৱালপাৰা হাকাচান্দা ইহঁতক ক'লে কওঁ আমি দুইখন খেলাৰী আৰু অকল এটা জাগাতহে ব্যৱহাৰ কৰে কিন্তু ঠাই এইটো ইয়াতো কৰে ডিমাচাও কয় ঠাই ত্ৰিপুৰাতো কয় ঠাই আচলটো কোনটো বেছি আছিলে ঠাইটো আছিলে হাকাচান্দা আচলটো কমনটো ঠাইটোহে ডিক্সনাৰীত অকল এটা শব্দই এটা মিনিংটো নুবুজায় অমুকত এনেকুৱা তমুকত এনেকুৱা ধৰণৰ বুজাই দিয়ে গতিকে ভাষা বস্তু এনেকুৱাই আমাৰ সাহিত্যিকসকলে কয় কিমান বা একো নাজানে দিল্লীত থকা আমাৰ ডক্টৰৰ ল'ৰা অফিচাৰৰ ল'ৰাকেইটাই লাষ্টত সিহঁতে বেলেগৰ লগত বিয়া হৈ গ'ল বেলেগ জাতিৰ লগত আৰু আদান প্ৰদান হৈ গ'ল তাতে থকা বেলেগ জাতিৰ সংস্কৃতিৰ লগত কেতিয়াবা আমাৰ মাজত কৈ থাকোঁ এইটো চিনেমাত ব্যৱহাৰ কৰিব নালাগে এইটো থিয়েটাৰত ব্যৱহাৰ কৰিব নালাগে কবিতাত এনেকুৱা ভাষাত লিখিব নালাগে আৰু সেই লিখিব নালাগে কওঁতে ইংৰাজীৰ পৰা কোনো ৰকম টানি টুনি অসমীয়াটো অলপ ব্যৱহাৰ কৰিব পৰা হ'ল এটা পুৰো ৱৰ্ডটো ক'ত পাবি এতিয়া পাৰ্লিয়ামেণ্টাৰী প্ৰেক্টিছত আমি ব্যৱহাৰ কৰা বিভিন্ন শব্দবিলাক বড়োত ক'ত পাব এতিয়া আমি তো মদ চদ খাই মেলি ব্যৱহাৰিক যি শব্দ এইবিলাককৈ আমি আনি ফালে পাৰ্লিয়ামেণ্টাৰী যি ৱৰ্ডছ আছে শব্দবোৰ আছে এই শব্দবিলাকত আমি এতিয়া ব্যৱহাৰ কৰিব পাৰিম যিটো শব্দ ব্যৱহাৰ কৰিলে আমাৰ সাধাৰণ মানুহে সহজতে বুজি পায় কাপলাংকাই চিৰিয়েলৰ ভাষাৰ নিচিনা অসমত সবে বুজি পোৱা ভাষাটো হ'ল কাপলাংকাই চিৰিয়েলৰ ভাষা তো দীঘলীয়া মই বক্তব্য ৰাখিব খোজা নাই আমাৰ পণ্ডিতসকলো আছে গোটেই সাহিত্য সভাৰ মই মাত্ৰ মোৰ মানে কি কয় যিখিনি অনুভৱ আৰু যিখিনি দেখিছোঁ আৰু আমাৰ সাহিত্য জান প্ৰাণ দি সৰ্বস্ব ত্যাগ কৰি কাম কৰি আছে কষ্ট কৰি আছে অফিচিয়েল স্বীকৃতি কেতিয়া হয় এইবোৰ আমি ৰৈ থাকিব নালাগে আমি জাতি হয় কোনোবা মানৱ নামানক এই যে জনজাতিৰ কথা এটা সাংবিধানিক কথা এইটোতো উপায় নাই সংবিধানে কেতিয়া আৰু কিছুমান কাৰো লগত মিলি যাব নোৱাৰা যে এটা কেৰেক্টাৰ আছে স্বভাৱ আছে এইটোৱেই ট্ৰাইব এইটোৱেই জনজাতি হয় কিন্তু সংবিধানে স্বীকৃতি দিয়া কিবা থকা এইটো কাম নকৰি জাতিক সব দিশতে আগুৱাই যোৱাৰ কামটো কৰি যাই থাকিব লাগে আজি অসম চৰকাৰে জাতিৰ নামত ডেভেলপমেণ্ট কাউন্সিল গঠন কৰি দিলে এইটো এটা ডাঙৰ স্বীকৃতি ডেভেলপমেণ্ট কাউন্সিলৰ দ্বাৰা এই কামবিলাক আমি কৰি ল'ব লাগিব আৰু তেতিয়া আমি সব লাহে আগুৱাই যাই থাকিব পাৰিম গতিকে যিয়ে নহওক আহি থকা সময়ত লগ পাম সদায় লগ পাই থাকোঁ অন্য কাৰ্যসূচীবিলাকো আছে আৰু যাক উদ্দেশ্য কৰি পেলাই আমি চাব চেণ্টাৰ নথকাৰ কাৰণে এতিয়ালৈকে মিনি PHCটো আমাৰ হ'ব পৰা নাই ডাইৰেক্টলি কিন্তু এতিয়া নতুনকৈ মিনি PHC আমাৰ কেবিনেটে সিদ্ধান্ত ল'লে আমাৰ এতিয়া সেইখিনি এলেকাত মিনি PHC এতিয়া হৈ যাব
এটা মডেল স্কুল প্ৰথম বাগানৰ নামত আমাৰ ইয়াতে দিনটো দৌৰি থাকে সমাজৰ কাৰণে, নিজৰ কাৰণে নহয় যে আমাৰ ইয়াত অমুক লাগে, আমাৰ ইয়াত তমুক লাগে, সেইটোৰ কাৰণে এই অঞ্চলৰ মানুহে আজিও চবে ৰাজহুৱা স্বাৰ্থৰ কাৰণে চিন্তা কৰে, কাম কৰে।